মাছৰ চৰচৰি বনাবলৈ নহয়, মই এইখিনি সানমিহলি মাছ লৈছোঁ। এনেকৈ সানমিহলি মাছেৰে মাছৰ চৰচৰি খাবলৈ কিন্তু অতি সোৱাদ হয়। আপোনালোকে চাই থাকক, মই একেবাৰে বনাবলৈ ইজি, কেনেকৈ বনাম আপোনালোকে চাই থাকিব। ইয়াতে আছে শিঙৰা, পুঠি, শিঙি, আৰু মই লৈছোঁ এটা ডাঙৰ পিঁয়াজ, এনেকৈ মিহি মিহিকৈ কাটি ল'লোঁ। দুটা পকা জলকীয়া এনেকৈ ফালি লৈছোঁ আৰু এটুকুৰা নেমু লৈছোঁ। আৰু এই গোটেইখিনি একেলগে এতিয়া মই গৰম হোৱা মিঠাতেলখিনিৰ ওপৰতে ঢালি অলপ দেৰি লৰাই তাৰপাছতে আন্দাজ অনুযায়ী পানী দি দিম। এতিয়া মই এইখিনি এনেকৈ ভালকৈ লৰাই 1 মিনিটমান এনেকৈ লৰাম, নহ'লে বেছিকৈ লৰালে আকৌ ভাঙি যাব মাছকেইটা। আৰু তাৰপাছতে মই অলপমান পানী দিম। পানীটো একেবাৰে আন্দাজ অনুযায়ী দিব আপোনালোকে, যাতে মাছকেইটা সিজিব পৰাকৈহে পানী দিব। ইয়াতে মই এতিয়া 2 টোপালমান নেমু চেপি দিম। তাৰপাছতে মই অকণমান লৰাই পেলাই মই পানী দি দিম। চাই থাকক আপোনালোকে। মাছকেইটা সিজিব পৰাকৈ মই অলপমান জোখমতে পানী দিলোঁ। আৰু এতিয়া ইয়াতে মই ঢাকোনখন মাৰি গেছটো মিডিয়াম কৰি এনেকৈ অলপ সময় মাছকেইটা সিজালৈকে ৰাখি থ'ম। মাছ প্ৰায় সিজি আহিছে। এতিয়া মই কেৰাহীখন চাৰিওফালে ঘূৰাই ঘূৰাই মই তেলটো ফুটিব দিম, আৰু তাৰপাছতে মোৰ মাছ ৰেডি হৈ যাব। মোৰ মাছৰ চৰচৰি ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাবচোন, সঁচাই খাবলৈ ভাল হয়, অতি সুন্দৰ হয়। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। মই পুনৰ ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।